নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলত। আৰু আজি লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বিশ্বৰ সৰ্ববৃহৎ এয়াৰপোৰ্টত ভয়ংকৰ ড্ৰোন আক্ৰমণ। ধ্বংস কৰাৰ উদ্দেশ্যেৰে বিশ্বৰ সৰ্ববৃহৎ এয়াৰপোৰ্টত এটেক। বিমানবন্দৰৰ সমীপৰে তেলৰ টেংকাৰত আক্ৰমণ কৰিলে ইৰাণে। মুহূৰ্ততে তেলৰ টেংকাৰত লাগিল জুই। কলা ধোঁৱাই আৱৰিলে চৌদিশে। লগে লগে ডুবাই আন্তৰ্জাতিক এয়াৰপোৰ্ট কৰা হ'ল বন্ধ। অস্থায়ীভাৱে বন্ধ ৰখা হৈছে বিমান উৰণ। 3 দিন পূৰ্বে ইৰাণে UAEৰ 3টা বিমানবন্দৰ খালী কৰিবলৈ দিছিল নিৰ্দেশ। UAEৰ বিমানবন্দৰৰ জৰিয়তে খাৰ্গ দ্বীপত আক্ৰমণ কৰিছে আমেৰিকাই। 1 আৰু 7 মাৰ্চত বিশ্বৰ আটাইতকৈ ব্যস্ত বিমানবন্দৰত হৈছিল আক্ৰমণ। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে এইবাৰ মোবাইল ডাটাৰ ওপৰত দিব লাগিব টেক্স। মোবাইল ডাটাৰ ওপৰত নতুন টেক্স লগাব পাৰে চৰকাৰে। 1 GB ডাটাত 1 টকাকৈ টেক্স লগোৱাৰ সম্ভাৱনা। দূৰসংযোগ বিভাগে এই প্ৰস্তাৱ অধ্যয়ন কৰি পৰিকল্পনা দাখিলৰ নিৰ্দেশ। বৰ্তমান মোবাইল ৰিচাৰ্জত 18% GST লৈ আছে চৰকাৰে। 2024-25 চনত প্ৰতিজন ব্যৱহাৰকাৰী মাহিলী ডাটা ব্যৱহাৰ আছিল 21.2 GB। 24-25ত ব্যৱহাৰকাৰীসকলে 229 বিলিয়ন জিবিতকৈ অধিক ডাটা ব্যৱহাৰ কৰিছিল। জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী উচ্চ পদস্থ বিষয়াসকলৰ মাজত হৈছিল ইয়াক লৈ বৈঠক। সেই বৈঠকতে ডাটাৰ ওপৰত কৰ আৰোপৰ ধাৰণাটো আহিছিল। ইয়াৰ পাছৰ অতিকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ কৰ্মীৰ ভয়াৱহ ভাবুকি। কংগ্ৰেছ ত্যাগ কৰি আছে লাখ লাখ যুৱ নেতাই। কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে হাজাৰ হাজাৰ কংগ্ৰেছী হুংখাৰ। লাহৰীঘাট সমষ্টিত বিধায়ক আসিফ নাজাৰে টিকট পালেই হ'ব বিপদ। সাংসদ প্ৰদ্যুৎ বৰদলৈ সমৰ্থনত মৰিগাঁও জিলাৰ কংগ্ৰেছৰ বিক্ষোভ। বিস্ফোৰণ মৰিগাঁও জিলাৰ কংগ্ৰেছ প্ৰশাসনিক সম্পাদক ইজাজ হুছেইনৰ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ কৰ্মীৰ ভয়াৱহ ভাবুকি। ৰাজ্যৰ কৃষকসকলৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। জিলাই জিলাই চলি আছে কৃষকৰ পঞ্জীয়ন কাৰ্যসূচী। সকলো বৃত্তি নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয়। জিলাই জিলাই চলি আছে কৃষকৰ পঞ্জীয়ন কাৰ্যসূচী। পঞ্জীয়নৰ বাবে নিজৰ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰক। জিলা সাধাৰণ সেৱা কেন্দ্ৰ CSC সমূহতো পঞ্জীয়ন চলি আছে। কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব আপোনাৰ কেৱল মাত্ৰ 4বিধ নথিপত্ৰ। জানি লওক সেই 4বিধ নথিপত্ৰ কি কি। আধাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী। এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম। কৃষক পঞ্জীয়ন সেৱাৰ পিছতেই লাভ কৰিব চৰকাৰী বহু সুবিধা। আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয়া জাৰি কৰিছে এই জাননী।